চাই শিকি বুজি ভাল পোৱা আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ষ্টাডি পইণ্ট আছামলৈ। আজিৰ ভিডিঅ'ত আপোনালোকলৈ আগবঢ়াম অসম বুৰঞ্জী বিষয়ক কেইটামান বিকল্পধৰ্মী প্ৰশ্ন উত্তৰৰ নৱম খণ্ড। যদিহে আপোনালোকে আগৰ খণ্ডবোৰ চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে তাত গৈ চাই ল'ব। তো এতিয়া অকণ অৱলম্বন নকৰি আহক আমি ভিডিঅ'টিৰ মাজলৈ আগবাঢ়োঁ। প্ৰথম প্ৰশ্ন, ভীষ্মক ৰজাৰ জীয়েকৰ নাম কি আছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, ৰুক্মিণী আছিলে ভীষ্মক ৰজাৰ জীয়েকৰ নাম, আৰু ভীষ্মক আছিলে কুণ্ডিল বা বিদৰ্ভ ৰাজ্যৰ ৰজা আৰু বৰ্তমানৰ শদিয়া। কুৱেশ্যন নম্বৰ 2, ৰুক্মিণীক হৰণ কৰা পুৰুষগৰাকী কোন আছিলে? ৰুক্মিণীক হৰণ কৰিছিলে শ্ৰীকৃষ্ণই। আপোনালোকে সকলোৱে জানে ইয়াৰ উত্তৰটো, কিন্তু ৰুক্মিণীক যে শ্ৰীকৃষ্ণই হৰণ কৰিলে তাৰ বিষয়ে অকণমান জানি লওক আপোনালোকে। যে ৰুক্মিণীৰ ককায়েক আছিলে ৰুক্মবীৰ, আৰু ৰুক্মবীৰে কি কৰিছিলে, চেদি ৰাজ্যৰ ৰজা শিশুপালৰ লগত ৰুক্মিণীৰ বিবাহ স্থিৰ কৰিছিলে, আৰু এই বিবাহ স্থিৰ কৰাৰ ফলত সুদূৰ গুজৰাটৰ দ্বাৰকাৰ পৰা আহি শ্ৰীকৃষ্ণই ৰুক্মিণীক স্বয়ম্বৰৰ পৰা হৰণ কৰি লৈ গৈছিলে, আৰু ইয়াকেই কয় ৰুক্মিণী হৰণ। আৰু ৰুক্মিণী হৰণ নামৰ এখন নাট্যাভিনয় আছে যিখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই লিখি থৈ গৈছিলে। আপোনালোকে তাতো সবিশেষ ডিটেইলছ পাই যাব। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 3 মাজলৈ। শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, অৱন্তী কুমাৰ। আৰু শালস্তম্ভ বংশৰ ৰাজধানী আছিলে হাটাবস্বৰ বা হাৰুবেশ্বৰ, আৰু বৰ্তমানৰ সেই তেজপুৰ চহৰে আছিলে সেই তেওঁলোকৰ ৰাজধানী। কিন্তু কোনো বুৰঞ্জীবিদৰ মতে শালস্তম্ভ বংশৰ ৰজাসকলে হাৰুবেশ্বৰ বা হাটবেশ্বৰক তেওঁলোকে অস্থায়ীভাৱে ৰাজধানী পাতিছিলে, কিন্তু তেওঁলোকৰ স্থায়ী ৰাজধানী তেতিয়াও প্ৰাগজ্যোতিষপুৰেই আছিলে। আৰু ইয়াতে জানিব লগা আৰু এটা কুৱেশ্যন আছে যে ত্যাগসিংহ আছিলে শালস্তম্ভ বংশৰ শেষ ৰজা, আৰু তেখেতে 970 পৰা 990লৈ ৰাজত্ব কৰিছিলে। যিহেতু তেওঁ অপুত্ৰক আছিল, তেওঁৰ মৃত্যুৰ পিছত এই বংশৰ অন্ত পৰে। এতিয়া আহোঁ পিছৰ কুৱেশ্যনৰ মাজলৈ। কুৱেশ্যন নম্বৰ 4, কামৰূপৰ পাল বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? ইয়াৰে উত্তৰ হ'ব অপশ্যন বি, ব্ৰহ্মপাল। আগৰ কুৱেশ্যনত আমি পাই আহিছোঁ যে শালস্তম্ভ বংশৰ শেষ ৰজা আছিলে ত্যাগসিংহ যিহেতু অপুত্ৰক আছিলে, তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ বংশৰে ব্ৰহ্মপালক ৰজা পতা হয়, আৰু এই ব্ৰহ্মপালৰ নামানুসৰি পাল বংশৰ পাতনি মেলে। আৰু পাল বংশৰ শেষ ৰজা কোন আছিলে? এইটো দৰকাৰী কুৱেশ্যন। এই জয়পাল হ'ল পাল বংশৰ শেষ ৰজা, আৰু জয়পালে 1120 চনৰ পৰা 1138লৈ ৰাজত্ব কৰিছিলে। তো তেখেতৰ মৃত্যুৰ পিছতে আকৌ পাল বংশৰ যৱনিকা পৰে। আমি এতিয়া আহিছোঁ পিছৰ কুৱেশ্যনৰ মাজলৈ। কুৱেশ্যন নম্বৰ 5, চুকাফাৰ কিমান খ্ৰীষ্টাব্দত মৃত্যু হৈছিল? চুকাফাৰ মৃত্যু হৈছিলে 1268 খ্ৰীষ্টাব্দত। অপশ্যন ডি ইজ কাৰেক্ট এনচাৰ। তো চুকাফাই কিমান চনৰ পৰা কিমান চনলৈ ৰাজত্ব কৰিছিলে সেইটো জানিবলগীয়া কথা। যিহেতু আহোমসকলে অসমত 1228 খ্ৰীষ্টাব্দৰ পৰা ৰাজত্ব কৰিছিলে, তো তেওঁ 1228 পৰা 1268লৈ ৰাজত্ব কৰিছিলে। আৰু তেখেতৰ ৰাজত্বকালত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আহি থাকে, সেইটো হ'ল 1253 চন। 1253ত কি কৰিছিলে তেওঁ? চৰাইদেউত আহোমৰ প্ৰথম স্থায়ী ৰাজধানী নিৰ্মাণ কৰিছিলে। তো এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন আহি থাকে। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 6ৰ মাজলৈ। কুৱেশ্যন নম্বৰ 6 আছে, পাত্ৰ গোহাঁই পদৰ সৃষ্টি কোনে কৰিছিল? পাত্ৰ গোহাঁই পদৰ সৃষ্টি কৰিছিলে অপশ্যন বি, চুহুংমুঙে পাত্ৰ গোহাঁই পদৰ সৃষ্টি কৰিছিলে। তো তেখেতক দিহিঙীয়া ৰজা বুলিও জনা যায়, আৰু তেখেতেই আছিল আহোমৰ প্ৰথমজন ৰজা যিয়ে স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল। আৰু তেখেতৰ পুত্ৰ শুক্লেংমুঙে তেখেতৰ পুত্ৰই তেওঁক হত্যা কৰিছিলে। আৰু এই চুহুংমুং চুহুংমুঙৰ ওপৰত আৰু এটা কুৱেশ্যন আহে, চুহুংমুং প্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰা আহোম ৰজা আছিলে। এতিয়া আহক পিছৰ কুৱেশ্যনৰ মাজলৈ। কুৱেশ্যন নম্বৰ 7, নৰিয়া ৰজাৰ আহোম নাম কি আছিল? তো ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, চুটিংফা আছিলে স্বৰ্গদেউ প্ৰতাপ সিংহৰ পুত্ৰ। এওঁ আছিলে প্ৰতাপ সিংহৰ পুত্ৰ। যিহেতু নৰিয়া ৰজা, তেওঁক কেঁকোৰা ৰজা বুলিও জনা যায়। যিহেতু নৰিয়া আছিলে, নৰিয়া থকা হেতুকে চুটিনভাৰ সলনি তেওঁৰ পুত্ৰ আছিলে চুতমলা আছিলে জয়ধ্বজ সিংহক ৰজা পাতি দিছিলে। কিন্তু জয়ধ্বজ সিংহও সেই একেই আছিলে তেওঁৰ বাপচাই পুতেক, যেনেকুৱা এটা অসমীয়াত আমাৰ বাক্য আছে। তেখেতক শৰণীয়া ৰজা বা ভগনীয়া ৰজা বুলিও জনা যায়। আৰু জয়ধ্বজ আছিলে পুত্ৰহীনা আছিলে। তেওঁৰ পুত্ৰী আছিলে ৰমণী গাভৰু। এই ৰমণী গাভৰু আৰু বেগম ৰহমত বানু ইয়াৰে মাজত এটা সম্পৰ্ক আছে। ইয়াতে কুৱেশ্যন আহি থাকে এইটোৰ মাজতো, যে যেতিয়া জয়ধ্বজ সিংহৰ ৰাজত্বকালত মোগল আৰু আহোমৰ যুদ্ধ হৈছিলে, সেই যুদ্ধৰ সময়ত কি হ'ল,
জয়ধ্বজ সিংহই পলাই গ'ল আৰু সেই চুক্তি অনুসৰি ৰমণী গাভৰুক মহম্মদ আজম শ্বাহৰ লগত বিয়া দিব লগা হ'ল জয়ধ্বজ সিংহই। আৰু বিয়া দিয়াৰ পিছত মোগলে ৰমণী গাভৰুৰ নাম বেগম ৰহমত নামেৰে নামাকৰণ কৰিছিলে। এইখিনি হ'ল ইয়াৰে মহত্ব। গতিকে ফাৰ্ষ্টৰ পৰা ভালকৈ এইখিনি চাই ল'ব আপোনালোকে কনচেপ্টটো। তাৰপিছত আহিছোঁ আমি কুৱেশ্যন নম্বৰ 8ৰ মাজলৈ। মিৰ্জুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিলে? তো এইটো আহিয়ে থাকে প্ৰায়ে। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 1662 চনত। এতিয়া মিৰ্জুমলা আছিলে কোন? মিৰ্জুমলা আছিলে বংগৰ সুবেদাৰ। আৰু মিৰ্জুমলাই কিয় অসম আক্ৰমণ কৰিছিলে? তাৰ মূল কাৰণ আছিলে দিল্লীৰ বাদশ্বাহ ঔৰংজেবে যেতিয়া শাসনভাৰ পাইছিলে, সেই শাসনভাৰ পোৱাৰ সময়তে তেওঁ মিৰ্জুমলাক নিৰ্দেশ দিছিলে যে অসম আক্ৰমণ কৰিব লাগে। আৰু তেতিয়াই মিৰ্জুমলাই অসম আক্ৰমণ কৰি গড়গাঁও অধিকাৰ কৰিছিলে। তো আহোঁ আমি পিছৰ কুৱেশ্যনৰ মাজলৈ। কুৱেশ্যন নম্বৰ 9। গদাধৰ সিংহই কোনটো মন্দিৰ সজাইছিলে? তো আমি জানো গদাধৰ সিংহৰ কথা। গদাধৰ সিংহই উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিলে। তাৰ লগতে গদাধৰ সিংহই ধোদৰালিও নিৰ্মাণ কৰিছিলে। আৰু গদাধৰ সিংহৰ লগত জড়িত এটা কুৱেশ্যন আহি থাকে, আমি জানো ইটাখুলিৰ ৰণৰ বিষয়ে আমি জানো। ইটাখুলিৰ ৰণ গদাধৰ সিংহৰ দিনত হৈছিলে। আৰু ইটাখুলিৰ ৰণখন কি আছিলে? ইটাখুলিৰ ৰণখন আছিলে মোগল আৰু আহোমৰ মাজৰ শেষ ৰণ। এইটো কুৱেশ্যন আহি থাকে যে মোগল আৰু আহোমৰ মাজৰ শেষ ৰণখন কোনখন? ইটাখুলিৰ ৰণে আছিলে মোগল আৰু আহোমৰ শেষ ৰণ। আৰু সেই ৰণখন হৈছিলে 1682 চনত। 1682 চনত হৈছিলে এইখন। এতিয়া আহোঁ আমি পৰৱৰ্তী কুৱেশ্যনৰ মাজলৈ। কুৱেশ্যন নম্বৰ 10। লতাকাটাৰ ৰণ কাৰ দিনত হৈছিল? তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি ৰাজেশ্বৰ সিংহৰ দিনত হৈছিলে আৰু 1751 চনত হৈছিলে। যেতিয়া মানে আক্ৰমণ কৰাৰ ফলত মণিপুৰৰ ৰজা জয়সিংহই ৰাজ্য হেৰুৱাইছিল, তো সেই সময়ত মণিপুৰৰ ৰজাই ৰাজেশ্বৰ সিংহক অনুৰোধ জনাইছিল যে আমাক ৰক্ষা কৰিব লাগে। আৰু সেই অনুৰোধ মৰ্মে ৰাজেশ্বৰ সিংহই হৰনাথ ফুকনৰ অধীনত এদল সৈন্য পঠিয়াই মানুহক দমন কৰিছিলে। আৰু অসম বুৰঞ্জীত এই ৰণ লতাকাটাৰ ৰণ নামেৰে আজিও বিখ্যাত হৈ আছে। কুৱেশ্যন নম্বৰ 11। প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 1769 চনত। আৰু সেই সময়ত ৰজা আছিল লক্ষ্মীসিংহ। যদিও লক্ষ্মীসিংহ ৰজা আছিলে, কিন্তু তেওঁৰ সম্পূৰ্ণ কামখিনি কীৰ্তিচন্দ্ৰ বৰবৰুৱাই পৰিচালনা কৰিছিল। তাৰে পিছত এই মোৱামৰীয়া বিদ্ৰোহ হওঁতে এই মোৱামৰীয়াসকলে লক্ষ্মীসিংহক বন্দী কৰিছিল আৰু কীৰ্তিচন্দ্ৰ বৰবৰুৱাক হত্যা কৰিছিল। কীৰ্তিচন্দ্ৰ বৰবৰুৱাক হত্যা কৰি ৰংপুৰত তেওঁলোকে দখল সাব্যস্ত কৰিছিল আৰু তেওঁলোকৰে প্ৰাৰ্থী ৰমাকান্তক ৰংপুৰৰ ৰজা পাতিছিলে। আৰু ইয়াৰ লগতে কেইটামান জড়িত তথ্য হ'ল এইখিনি যে দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ হৈছিল 1782 চনত আৰু তৃতীয় মোৱামৰীয়া বিদ্ৰোহ হৈছিল 1786 চনত। আৰু এই গোটেই মোৱামৰীয়া বিদ্ৰোহৰ অন্ত পৰিছিল কমলেশ্বৰ সিংহৰ দিনত 1805 চনত। তো এতিয়া আহিছোঁ পৰৱৰ্তী কুৱেশ্যনৰ মাজলৈ। কুৱেশ্যন নম্বৰ 12। ভীষ্মক ৰজাই কোন ৰাজ্যত ৰাজত্ব কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ কুন্দিল বা বিদৰ। আৰু এই কুন্দিল বা বিদৰ হৈছে বৰ্তমান তিনিচুকীয়াৰ শদিয়া। কুৱেশ্যন নম্বৰ 13। অগ্নিগড় কোনে সজাইছিল? অগ্নিগড় সজাইছিল বান ৰজাই। আৰু এই বান ৰজা আছিল শোণিতপুৰৰ ৰজা। আৰু সেই শোণিতপুৰৰ জিলাৰ তেজপুৰত আছে বৰ্তমান এই অগ্নিগড়। কুৱেশ্যন নম্বৰ 14। বান ৰজা কোন দেৱতাৰ ভক্ত আছিলে? এইটো বোধহয় সকলোৱে জানে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি শিৱ। কুৱেশ্যন নম্বৰ 15। নৰকক বধ কৰিছিল কোনে? নৰকক বধ কৰিছিল শ্ৰীকৃষ্ণই। আৰু এই নৰকক বধ কৰোঁতে নৰকৰে এজন অসুৰ আছিল মূৰা নামৰ। সেই মূৰাক হত্যা কৰিছিল নৰকক বধ কৰাৰ আগতে। তো গতিকে মূৰাক বধ কৰাৰ ফলস্বৰূপে কৃষ্ণৰ নাম পৰে মুৰাৰী। কুৱেশ্যন নম্বৰ 16। প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰথম ৰজা কোন আছিল? ইয়াৰ উত্তৰ হৈছে মহিৰংগ দানৱ। অপশ্যন চি। কুৱেশ্যন নম্বৰ 17। বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি পুষ্য বৰ্মন। পুষ্য বৰ্মন হৈছে অসমৰ প্ৰথম ঐতিহাসিক ৰজা আৰু তেওঁৰ ৰাজত্বকাল আছিল 350 পৰা 380 চন। আৰু এইগৰাকী ৰজা আছিল গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ সমসাময়িক। কুৱেশ্যন নম্বৰ 18। বৰ্মন বংশৰ শেষ ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ ৰাজত্বকাল আছিল 594 চনৰ পৰা 650 চনলৈ। তেওঁ আছিল কনৌজৰ ৰজা হৰ্ষবৰ্ধনৰ সমসাময়িক। আৰু এওঁক কুমাৰ ভাস্কৰ বৰ্মন বুলিও কোৱা হয়। যিহেতু এওঁ বিবাহ কৰোৱা নাছিল, সেইবাবে এওঁক কুমাৰ উপাধি দিয়া হৈছিল। আৰু এওঁৰ মৃত্যুৰ পিছতে বৰ্মন বংশৰ অৱনতি ঘটে।
কুৱেশ্যন নম্বৰ 19 কোন ৰজাই মহাৰাজা ধীৰাজ উপাধি লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে পুষ্যবৰ্মন অপশ্যন ডি কুৱেশ্যন নম্বৰ 20 অশ্বমেধ যজ্ঞ সমাপন কৰা প্ৰথম বৰ্মন বংশীয় ৰজা কোন আছিল ইয়াতে অপশ্যন আছে পুষ্যবৰ্মন মহেন্দ্ৰ বৰ্মন ভাস্কৰ বৰ্মন আৰু সমুদ্ৰ বৰ্মন এই চাৰিওটাৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি আমাক জনাই দিব আজিলৈ ইমানেই ভিডিঅ'টোৰ সম্পূৰ্ণ তথ্য PDF আকাৰে পাবলৈ আপোনালোকে কমেণ্ট বক্স চেক কৰক কমেণ্ট বক্সত আমি পিন কৰি থৈছোঁ আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে জয় আই অসম ধন্যবাদ